ওপৰৰ এই দুখন ছবি যোগ কৰিলে এখন ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হ'ব। কি বাৰু? নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে জিকে কুৱেশ্যন। ব'লক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল সোণামুৱা প্ৰভু তোমাৰ, ৰূপৰ দুখন ভৰি, পোক-পতংগ খাই থাকে, নকৰে কাকো আমনি। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব? তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল জেঠী। 2 নম্বৰ সাঁথৰটো হ'ল হাত আছে ভৰি নাই, মূৰ হ'লে কটা, আধা মানুহ গিলি খাই, বুকুখন ফটা। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব? তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল চাৰ্ট বা চোলা। 3 নম্বৰ সাঁথৰটো হ'ল হি হি হি, ইফালেও নাচ সিফালেও নাচ, এইটো আকৌ কি? বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব? তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল হাতী বা নাও। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাঁথৰটো হ'ল ওপৰৰ এই দুখন ছবি যোগ কৰিলে এখন ৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হ'ব। কি বাৰু? বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব? তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল বেংকক।